নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া ৰাতিপুৱা অকলে ফুৰি আছোঁ আৰু মোৰ এজন দাদা আছে, সি বোলে কিবা কয়, কি কয় বা শুনকচোন। মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কওঁ। এইটো ভিডিঅ'টো চাই আছে যে বৰ্তমান কাৰণ মোৰ এইটো চিষ্টাৰ নহয়, মই মানে একেলগে থাকোঁ আৰু মই এতিয়া ওলাই আহিছোঁ এতিয়া বাৰু দেখা পাইছোঁ। বাকী ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চবেই ভালে থাকে। মই মৰ্ণিং অফ কৰি আহি এতিয়া গা পা ধুই অলপমান চাহ খাই আছোঁ আৰু মোৰ এঠাইলৈ যাব লগাও আছে, তাৰ কাৰণে আজি ৰাতিপুৱা গা পা ধুই ৰেডি চাহখিনি খাই লওঁ আগতে, ক'লৈ যাওঁ কৈ আছোঁ। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মোৰ এটা বহুত ডাঙৰ কাম আছে আৰু এতিয়া বাজিলে 7টা বাজিলে। ৰাতিপুৱা মৰ্ণিং অফ কৰিলোঁ, চাহ খালোঁ, গা ধুলোঁ আৰু এতিয়া মই গৈ আছোঁ। আজি মোৰ 7টা বজাতে বহুত ডাঙৰ এটা কাম আছে। কি ডাঙৰ কাম আছে জানিব ব'লক মোৰ লগত। গৈ আছোঁ খোজকাঢ়ি অকলে আজি বহুত ডাঙৰ আৰু এইটো ডাঙৰ কামটো সকলোৰে কাৰণে, মোৰ কাৰণে নহয়, কিন্তু মোৰ আজি ৰাতিপুৱাই যাব লগা হ'ল আৰু কম আৰু জানেই, ক'লেতো গম পাবই, সেইটোনো আৰু কি। এতিয়া মই গৈ আছোঁ খোজকাঢ়ি ভালেই হ'ল। মৰ্ণিং ৱাক কৰিলোঁ ৰাতিপুৱা, তাৰপিছত চাহ খালোঁ, গা ধুলোঁ আৰু এতিয়া গৈ আছোঁ, চাই থাকক। মই এতিয়া পালোঁ লংকেশ্বৰ পালোঁ আৰু আমাৰ এইখিনি ঠাইত লংকেশ্বৰ বুলি কয়। চিনি নাপায় যদি চাই লওক, কোনে লংকেশ্বৰ চিনি নাপায়, চাই লওক। মই মালিগাঁও পালোঁ, মালিগাঁৱৰ ব্ৰিজখন পালোঁ। তেনেহ'লে মই কি কামত যাওঁ, শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে এখন সঞ্জীৱনী হস্পিটাল আছে মালিগাঁৱত, আৰু সঞ্জীৱনী হস্পিটালৰ পৰা পাম আমি পেট্ৰল পাম্প, তাৰ পৰা পেট্ৰল পাম্পত মোৰ কলেজখন ললিত চন্দ্ৰ ভৰালী, আৰু এতিয়া গৈ কামাখ্যা মন্দিৰ পাম। ব'লক আমি এতিয়া যাম উলুবাৰীলৈ, তেনেহ'লে চাই থাকক।
মই আহিছোঁ আধাৰ কাৰ্ডৰ অফিচত। এই দেখিছেনে ইমান মানুহ ৰাতিপুৱাই, আৰু মোৰ মানে অনলাইন কৰিছিলোঁ। মোৰ টাইমটো 8টা বজাৰ পৰা আছে, তাৰ কাৰণে মই ৰাতিপুৱা আহিব লগা হ'ল। আৰু দেখিছে ইমান ৰাতিপুৱা, খুব ৰাতিপুৱাৰ পৰা ইয়াতে মানুহ ৰৈ আছে, আৰু ইমান মানুহ। এতিয়া মোৰ চাহ খোৱা হৈ গ'ল, আৰু এতিয়া 8টা বাজিলে। মই এতিয়া লিফ্টত উঠিব লাইন ধৰি আছোঁ, আৰু তাৰপিছত এতিয়া মই লিফ্টত উঠিলোঁ। তেনেহ'লে কামখিনি হৈ লোৱাৰ পাছত লগ পাই আছোঁ। এতিয়া ঘৰত গৈ আছোঁ, আৰু ইমান ৰ'দ। আজি ৰাতিপুৱা যোৱাৰ কাৰণে কামটো জল্দি হ'ল। আধাৰ কাৰ্ডখন হৈ গ'ল। আজি মাহঁত যাব, গধূলি আছে সিহঁতৰ, অনলাইন কৰিছিলে। এতিয়া মোৰখন হ'ল, এতিয়া মই ঘৰত গৈ আছোঁ। ঘৰত গৈ লগ পাইছোঁ, চাই থাকক। তেতিয়া মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, অলপমান টোপনি মাৰিলোঁ। আহি ভাত খালোঁ, ভাত খাই ঘৰত কাম আছিলে, অলপমান কাম কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্লিজ দাবাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম। তেন্তে টাটা, বাই বাই। বাই বাই দি।